তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिन हल घर आसिलो माने एसप्ताह 8 दिने घर থাকিলো बाकी बिहु कारणे घरत आइसिलो आरो ब्लग स्लग तेने दिया हुआ নাই घरটো। तो আজি যাব ওলাইছো ফাইনালি ডিগবৈ টু গুৱাহাটী। तो ৰাতিপুৱা সোনকালে শুই উঠিলো 6টা লাগিছে বৰ্তমান। আগে এতিয়া বেগ চেক লোড কৰো তাৰ পিছত আৰু কি কৰো কি নকৰো গোটেইখিনি আপোনালোকক দেখাই আছো। সো অলৰাইট গাইস, ফুল ৰেডি, অকল জ্যাকেটটো পিন্ধিলেই হ'ল। তো অলৰেডি 6:30 বাজি গ'ল। তো ঘৰৰ পৰা ওলাওতে 7টা মানে বাজিব। সো বহুত বেছি দেৰি হৈ যাব। তো লাগে চাগে পেকিং কৰাখিনি নেদেখালো আৰু বাকি এইখিনি কৰি থাকিলে বহুত বেছি দেৰি হ'লে। তো ৰেডি আৰু মই জ্যাকেটটো পিন্ধো, চাহ একাপ খাই লওঁ, তাৰপিছত গুচি যাম আৰু। এতিয়া আছো ঘৰত আৰু ৱেডাৰটো পুৰা মানে এক দুইটো বৰষুণ পেলাই আছে। আশা কৰোঁ বৰষুণ নিদিলে ভাল হ'ব। বাকী চাওক বাইকখনো ৰেডি। এতিয়া লাগেজ বহুত বেছি কম হৈ গৈছে। তো লগ পাই আছোঁ মটৰ ব্লগত। যদি বৰষুণ নিদিয়ে তেতিয়াহে মটৰ ব্লগ হ'ব, আৰু যদি বৰষুণ দিয়ে তেতিয়াহ'লে মটৰ ব্লগ নকৰোঁ। তো লগ পাই আছোঁ মটৰ ব্লগত। ক'ৰবাত যাওঁ থাকক, ক'ৰবাত যাওঁ এই ছাৰ্ভিচিঙত কৰিব নহয় সিহঁতি। যাওক, বাই বাই। সো অলৰাইট গাইজ, আহি গ'লো মটৰ ব্লগত। আৰু আজি মই শ্বৰ্টকাট ৰাস্তাইদি গৈ আছোঁ। তো এইডোখৰ মানে তিনিচুকীয়া সোনকালে সোনকালে পাব লাগে। চ' সেইকাৰণে মই মানে ডিগবৈ হৈ যোৱা নাই, আমাৰ শ্বৰ্টকাট ৰাস্তা আছে। তো এইফালেদি গৈ আছোঁ। বাকী আজি ওলাওঁতে বহুত বেছি দেৰি হৈ গ'ল, 7টা বাজি গ'ল, 7:15 হ'ল, বহুত বেছি দেৰি হৈ গ'ল ওলাওঁতে। তো গতিকে পাওঁতেও দেৰি হ'ব। চ' আৰামছে স্পীডটো মেইনটেইন কৰি, সময়টো মেইনটেইন কৰি ধুনীয়াকৈ গোটেইবিলাক মেইনটেইন কৰি গৈ থাকিব লাগিব। যিহেতু বেছি ৰখাৰখি কৰিলেও বহুত বেছি ৰাতি হৈ যাব। চ' সেইকাৰণে এইটো বাছ কৰিছে উঠিলে। তো ৰাইট গাইজ, এইফালে আহি পাই গ'লোঁ হাইৱে। আৰু ইয়াৰ পৰা তিনিচুকীয়া 9 কিলোমিটাৰ, মানে বহুতখিনি শ্বৰ্টকাট হয়। এনেই তিনিচুকীয়ালৈ আমাৰ পৰা 45 কিলোমিটাৰমান হৈ যায়, কিন্তু এইফালৰ পৰা গ'লে মানে 25 কিলোমিটাৰমানতে হৈ যায়, মানে বহুত বেছিয়ে শ্বৰ্টকাট। চ' এইফালে পাই গ'লোঁ সি তিনিচুকীয়া টাউন। আৰু এতিয়া খালী হৈ আছে, এনেই বহুত ভিৰ থাকে এইখনত, অজস্ৰ ভিৰ থাকে, মানে মোৰ ইয়াত মাজৰ ফালে যাবই মন নাযায়। তো এতিয়া বাৰু খালী আছে যিহেতু মৰ্ণিং, তথাপিও চাওক না ৰাস্তাটো সৰু ন এইখিনি ঠাইত, সেইকাৰণে মানে বহুত বেছি দিগদাৰ হয়। তো এতিয়া মজা লগা ৰাস্তাটো গৈ আছোঁ বাইপাছত। এইটো ৰাস্তাত আহিহে ভাল লাগিছে, মানে এতিয়া আৰু মানে ধুনীয়া, আৰু একদম ধুনীয়া ৰাস্তা গৈ থাকিলে হ'ল। তো এতিয়ালৈকে 60 কিলোমিটাৰমান আহিছোঁহে, আৰু 457 কিলোমিটাৰ আছে গুৱাহাটীলৈকে। তো ইয়াতে অলপমান ৰখি লৈছোঁ, বহুত বেছি দূৰ আৰু যাবলৈ আছে। তো বাইক চলাব আজি ইমান মন যোৱা নাই, কিয় নাজানো। তো তথাপিও উপায় নাই, যাবই লাগিব। গৈ থাকোঁ আৰু কি কৰিম, আৰু বেছি সময় ৰখি থাকিলে বহুত বেছি দেৰি হৈ যাব। ইফালে বাইকখন এইখন ফুল্লি লোডেড। তো গৈ থাকোঁ, এতিয়া বাইপাছতে আছোঁ, ডিব্ৰুগড় পাম আৰু ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান আছে ডিব্ৰুগড়লৈ। ঠিক আছে, গৈ থাকোঁ, একদম লগত লগ পাই আছোঁ। আৰু জছ আজি ইমান পোৱা নাই, জছ আনিব লাগিব। তো ব'লক। এইফালে আহি পাই গ'লোঁ সি মৰাণ টাউন। মৰ্ণিঙত খালী থাকে, সেইকাৰণে বাইপাছেদি যোৱা নাই, এইফালেদি আহিলোঁ। তো ইফালে যোৰহাট পাৰ হৈ আহি গ'লোঁ, আৰু দেৰগাঁও পাম, আৰু ইয়াৰ পৰা চাগে আৰু 10-12 কিলোমিটাৰমান আছে। আৰু ইয়াৰ পৰা লেফ্ট চাইডে গ'লে আপোনালোকে পাব গোলাঘাট। তো বোকাখাট পাৰ হৈ কাজিৰঙাৰ ষ্টাৰ্টিঙতহে ক'ৰবাত খানা খাবলৈ ৰখিম, আৰু ইয়াতে একো ৰখাৰখি নকৰোঁ তেনেকৈ। তো মোৰ ৰাইট চাইডে এইফালে এখনেই হৈছে কাজিৰঙা ইউনিভাৰ্চিটি, আৰু এইখন গোপৰত একো দেখাই নাপায়, লাচিত বৰফুকন পুলিচ একাডেমি। তো ৰেড গাইজ, পাই গ'লোহি নুমলীগড়। মানে ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আছে নুমলীগড়লৈ। তো ইয়াতে অলপমান ব্ৰেক লৈছোঁ, যিহেতু ব্ৰেক তেনেকৈ লোৱাই হোৱা নাই। বাকী বাইকখনৰ অৱস্থা চাওক, পূৰা বোকা হৈ গৈছে। এইবিলাক লাগে চাগে, এইবিলাক হেলমেট চেলমেট ইয়াতে পেলাই থৈ দিছোঁ। বাকী ইয়াৰ পৰা 1 কিলোমিটাৰ আছে নুমলীগড়, তাৰপিছত বোকাখাট, আৰু তাৰপিছত কাজিৰঙা। তো কাজিৰঙা ষ্টাৰ্টিঙতে লাঞ্চ কৰিম। তো ইয়াতে তেনেকৈ ৰখাৰখি নকৰোঁ, অলপ টাইম 10-15 মিনিট ৰখোঁ, পানী চানী খাওঁ, তাৰপিছত আকৌ ওলাই দিওঁ একদম কাজিৰঙাত।
ৰখিম আৰু লাঞ্চ কৰিবলৈ তো লগ পাই আছোঁ মতৰ লগত তো বলক তো ৰাইট গাইজ এইফালে আছোঁ এতিয়া বোকাখাটতে আৰু কাজিৰঙা ষ্টাৰ্ট হ'বই আৰু অলপ আগৰ পৰাই আৰু বতৰটো বহুত আন্ধাৰ মুন্ধাৰ কৰি দিছে বৰষুণটো নিদিলে ভাল হয় আৰু এইফালে দি দিলে বৰষুণ ক'ৰবাত ৰেইনকোট পিন্ধিবলৈও ঠাই নাই ক'ৰবাত ৰখি ৰেইনকোটটো পিন্ধিব লাগিছিল দোকান এখন নাই এইটো চাইডত এডোখৰত ইমান বৰষুণ দি আছিল ৰাস্তাত পানী হৈ আছে এডোখৰত নাই আকৌ ইয়াতে মই আগতে খোৱা ধাবা এখন আছিলে পৰিস্মিতা ধাবা বোলে কোন পৰিস্মিতা ধাবা বাবু বাপৰে বাপ ইয়াত ইমান গাড়ী যে তো ৰাইট গাইজ তো কাজিৰঙাত ষ্টাৰ্টিং হ'ল আৰু সোমাবলৈ আৰু ইয়াতে ৰখিছোঁ খানা খাবলৈ তো এইফালে মোৰ আহি গ'ল খানা ড্ৰেছ চেছবিলাক খুলি ল'লোঁ অলপ আৰু এইফালে গাহৰি এইফালে থালিটো চাওক মজা লাগি আছে মজা লাগি আছে এতিয়া খানা চানা খাই লওঁ আৰু এইফালে চাওক এইটোৱে মেইন বস্তু আৰু গাহৰি বঢ়িয়া তো ইয়াতে পৰিস্মিতা ধাবাত ৰখি খানাটো বঢ়িয়াকৈ মাৰি দিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ বতৰটো অলপমান ডাৱৰীয়া কৰি আছিল বৰষুণ চৰষুণ অলপ দি আছিল ইফালে তো এতিয়া বৰষুণ চৰষুণ নাইকিয়া হৈ গ'ল পুৰা ৰ'দ ওলাই আছে তো বঢ়িয়া তাকে এতিয়া গৈ থাকোঁ আৰু ইয়াৰ পৰা কাজিৰঙাও ষ্টাৰ্ট হৈ গ'ল তো গতিকে ইয়াৰ পৰা একদম শ্ল'কৈ যাব লাগিব তো এইফালে পাই গ'লোহি বুঢ়ীমাই মন্দিৰ এইবিলাক চব ৰোৱা হৈ গ'ল বাপৰে ইমান তলতে ধান ওলায় এইবিলাক ধান ওলালে কাজিৰঙাৰ ভিতৰত এইটো ডিচিপ্লিন ভাল লাগে মানে ঘপঘপকৈ অভাৰটেক নকৰে আৰু যিহেতু ষ্ট্ৰিক আছে ইয়াত কেমেৰা আছে ইণ্টাৰচেপ্টৰ গাড়ীবিলাক থাকে সেইকাৰণে ৰুলো ফ'ল' কৰে মানে মানুহে ইয়াতে যেনি অভাৰটেক কৰে যদি অকল মইহে কৰোঁ এনেকৈ সেইটো আৰু আগফালৰ পৰা গাড়ী অহা নাই কাৰণে কৰিছোঁ ডিফেণ্ডাৰ এখন বম হেভি গাড়ী বহুত দামীও হয় অসমত তেনেকৈ নাইয়ে চাগে এইখনেই মেইন মালখন এইখন ভিতৰত শুই আছে না স্পীডহে চাই আছে এইখনেই মেইন মাল স্পীড লিমিট ধৰা গ'ল ডিফেণ্ডাৰ তো এইফালে কাজিৰঙাৰ পৰা ওলাই গ'লোঁ এতিয়া কলিয়াবৰ পাম আৰু ইয়াৰ পৰা আৰু গুৱাহাটী 172 কিলোমিটাৰ আছে এইফালে পাই গ'লোহি কলিয়াবৰ ইয়াৰ পৰা ৰাইট চাইডে যায় তেজপুৰ আৰু চিধা গুৱাহাটী এইখন কপিলী নদী আৰু ভিউটো মজা লাগি আছে চাওক না এইডোখৰত প্ৰায় মই যিমানবাৰ ঘৰৰ পৰা গুৱাহাটী আহিছোঁ আন্ধাৰে হৈ যায় সেইকাৰণে এইটো ভিউ দেখাবই নাপাওঁ আপোনালোকক কিন্তু গছখিনি কি মজা লাগি আছে কি গছ হয় আপোনালোকে যদি জানে ক'বচোন মই নাজানো নামটো মজা লাগি আছে ফটো মাৰিবলৈ মানে বিৰাট ধুনীয়া হ'ব আৰু 50 কিলোমিটাৰ আছে গুৱাহাটীলৈকে মানে ৰুমলৈকে ধৰক 52 মান হ'ব আৰু 52-53 বাকী এতিয়া ৰখি চিষ্টেম নাই একদম যোৰাবাটতহে ৰখিম যোৰাবাটলৈ 30 কিলোমিটাৰ আছে এতিয়ালৈকে টোটেল চলালোঁ 461 কিলোমিটাৰ বাই বাই চ' এইফালে পাই গ'লোঁ যোৰাবাট টোল গেট ফাইনেলি গুৱাহাটীত এণ্ট্ৰি হৈ গ'লোঁ আৰু ইয়াৰ পৰা 25 কিলোমিটাৰমান আছে আৰু ৰুমলৈকে তো একো নাই এইখিনি অলপ ট্ৰেফিক হ'ব সময় লাগিব অলপমান গুৱাহাটীত এণ্ট্ৰি হৈ গ'লোঁ তো এতিয়াহে ভাল লাগিছে
তো ৰাইট গাইজ আহি পাই গ'লোহি লখৰা ৰুম পামেই আৰু 10 মিনিটত বাকী ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদিও ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিও মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ ভিডিঅ'ত তো আজিলৈ বাই বাই